এইটোৰ গ্লাছৰ পিন্ধিলে এইটো হেৰি দীপিকা পাডুকোন নিচিনা লাগে ন ये जवानी है दीवानी भाई मारो मुझे मारो हेलो नमस्कार लगते स्वागत जनाइছোঁ মোৰ ইউটিউব চেনেললৈ মই কষ্টুৰী সো আজি আমি আহিছোঁ জাকৈ হল হাউলিৰ এখন ধাবা কাম ৰেষ্টুৰেণ্ট বহুত ধুনীয়া ইয়াৰে লোকেশ্যনটো সো আমি আজি ইয়াতে ফুৰো বুলি আহিলোঁ আৰু পূজা আছিলে আৰু মই খুব বেছি অসুস্থ কাৰণে ওলাব পৰা নাছিলোঁ আৰু সেইকাৰণে মোৰ পূজাৰ ব্লগো অহা নাই তো তাকে আৰু ভাবিলোঁ অকণমান মাইণ্ডটো ফ্ৰেছ কৰোঁ দেহাটো বেছি শুই থাকিলেও বা ঘৰত থাকিলেও গা চা বেছি বেয়া হৈ থাকে তো সেইবুলি ভাবিলোঁ কি অকণমান ওলাই আহোঁ তো ইয়াতে চব মানে বহুত ধুনীয়া আৰু তো ইয়াতে আহিলোঁ আৰু দেৱব্ৰত আহিছে মোৰ লগত তো দেৱব্ৰতে অকস্মাত ইয়াতে মোক বহাই থৈ পেলাই ক'ৰবালৈ ওলাই যোৱাৰ নিচিনা পালোঁ বাট নাই যোৱা সি আছে এইখিনিতে গিটাৰ এখন দেখিছিলে সি আৰু তেতিয়াৰ পৰা মনটো মানে আটকট কৰি আছিলে চ' মই দেখাই আছোঁ আপোনালোকক তো এনেকুৱা মানুহ মই দেখা নাই সি মোক তাতে বহুৱাই থৈ পেলাই বিন্দাছ ইয়াতে গিটাৰ বজাই আছে আৰু মোক ওচৰত মাতাও নাই गजब बेइज्जती है গিটাৰ দেখিলে থাকিব নোৱাৰে আৰু এয়া চাওক কি বজোৱা নাই মানে মইতো ক'লোৱেই আৰু কি ক'বা নাই ইয়াত বহি আছিলোঁ আৰু মোৰ চিনাকি হয় এইটোটাৰ জাকৈখন হয় আৰু গীটাৰখন আছিলে ওচৰত অকণমান এনেই দাঁড়ি আছোঁ গীটাৰখন বহুত পুৰণা হৈছে আৰু বেয়া হৈ আছে ফ্ৰেড বৰ্ডবোৰ আৰু এনেই বজাই আছোঁ দেই তাই ভিডিঅ' কৰি আছে আৰু কি মোক তাতে বহুৱাই থৈছে সি ইমান ভালকৈ মোক বহুৱাই পোৱা ন যে মই গিটাৰখন বজাই অকণমান মানে থাকিব পৰা নাই তেতিয়াৰ পৰা মই চাই আছোঁ ইফাল ইফাল কৰি আছে তাৰপিছত মই ইপিনে শব্দটো শুনি মই মোবাইলত বিজি হৈ আছিলোঁ তাৰপিছত দেখা পালোঁ ইয়াতে আহি পেলাই গিটাৰ বজাই আছে আৰু এয়া গিটাৰৰ লগত যুঁজা হ'ল আৰু এতিয়া মোৰ লগত যুঁজিব আহিছে একদম যুঁজাৰু কোনে যুঁজ আৰু তুমি अरे कहना क्या चाहते हो এইটোৰ গ্লাছৰ পিন্ধিলে এইটো হেৰি দীপিকা পাডুকোন নিচিনা লাগে ন ये जवानी है दीवानी भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक এইবিলাক চব ফাল্টু কথা দেই এনেই মানে আৰু এইবিলাক কি মানে সঁচাকৈ কোন দীপিকা পাডুকোন আৰু তুমি এতিয়া মানে মোৰ বহুত দিনৰ সপোন আচলতে জিম যাম বুলি জইন কৰিম বুলি কৰাই নাছিলোঁ তো এতিয়া মই ফাইনেলি মানে ভাবিলোঁ কি মই জিম জইন কৰিম तुमसे ना हो पाएगा আৰু কিবা কিবি কিছুমান বস্তু আছে জিমত যোনে এডমিশ্যন লৈছে গম পায়েই তো সেই প্ৰয়োজনীয় বস্তুখিনি মই কিনিম আজি তো আপোনালোকক তালৈকেও লৈ যাম অকণমান ফটো চটো উঠিলোঁ এতিয়া কিবা খাই মেলি এতিয়া বস্তুখিনি কিনি পেলাই ঘৰত যাম আৰু চ' আমি এতিয়া ওলালোঁ খোৱা বোৱা হ'ল তো আপোনালোকক অলপমান ৰেষ্টুৰেণ্টখন দেখাই দিওঁ আপোনালোকে চাওক আৰু কেতিয়াবা ইয়াতে আহিলে আহিব পাৰিব ফেমিলি ৰেষ্টুৰেণ্ট হয় আপোনালোকেও আহিব বহুত ধুনীয়া ইয়াৰে ফুডবোৰ চ' খাবলৈ আহিব পাৰে আৰু অকণমান বাচ্চাৰ কাৰণে এইবিলাক আছে খেলিব পাৰিব নেক্সট ইয়াতে মোৰতো ইয়াতে এতিয়া উঠিবলৈ ইচ্ছা যায় कौन है ये लोग कहाँ से आते हैं তো
সঁচাকৈ উঠো উঠো কৰি আছে তুমি মোক যে কৈ আছিলা উঠিবা নেকি ঘৰ আহি গ'লো আৰু ঘৰত আহি পেলাই মই দেখাবলৈ ওলাইছোঁ মই কি আনিলোঁ বজাৰৰ পৰা আৰু আনিলোঁ যে এটা টপ ব্লেকত আনিছোঁ কাৰণ ব্লেক মই বহুত বেছি ভাল পাওঁ আৰু বেলেগ কালাৰ মোৰ ভালো লগা নাছিলে আৰু মোৰ চাইজতো অহা নাছিলে এইটোও বাৰু কথা তো সেইকাৰণে এইটো ল'লোঁ আৰু এইটো বহুত মোৰ তাত ফিট হৈছে আৰু বহুত ভাল লাগিছে আৰু ড্ৰেছযোৰ পিন্ধিও চাইছিলোঁ বাৰু বহুত ধুনীয়া লাগিছে পেণ্টটোতো আপোনালোক তেতিয়াই দেখাইছিলোঁ ব্লেক আনিছিলোঁ এইটো বহুত ধুনীয়া লাগিছে পেণ্টটো আৰু বাকী বেলেগ বাৰু অনলাইনত কিনি ল'ম কিবা কিবি আৰু টপ ল'ব লাগিব কাৰণ এটা টি চাৰ্ট এদি নহ'ব তো আৰু নেক্সট মিছ'ৰ পৰা এযোৰ মই শ্বুজ আনিছিলোঁ এইযোৰ বেছি দামী নহয় আপোনালোকে আণ্ডাৰ 600 পাই যাব এইযোৰ বহুত ধুনীয়া হয় আৰু মোৰ তাত একদম ফিট আহিছে তো থেংক ইউ মিছ' এণ্ড নেক্সট ব্লগত আৰু কিবা কিবি মোৰ শ্বপিং কৰিব লগা আছে সেইবোৰ মই দেখাই দিম বাৰু চ' তেতিয়ালৈকে বাই বাই এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ লাভ ইউ অল